শেষ নিশাৰ জোনাক। হয়তো জোনাকে মেলানি মাগিব খুজিছে, ম্লান হ'ব খুজিছে জোনাকৰ জেউতি। বাগৰি আহিছে দুগালেৰে বিষাদৰ চকুলো টুপি। হয়তো আপোনজন হেৰুৱাৰ বিৰহী যন্ত্ৰণা। আৰু এই সময়বোৰ বৰ নিষ্ঠুৰ। আজি যে তোমাক ক'বলৈও একো ভাষাই নাই, আৰু বুজাবলৈও শব্দ নাই। সময়ৰ সোঁতত কেনেকৈ উটি গ'লাগৈ গমকেই নাপালোঁ। তোমাৰ প্ৰতিটো প্ৰতিশ্ৰুতিয়ে যেন আজি ইটিকিং কৰি উঠিছে। তোমাৰ কোমল হাতৰ পৰশে আজিও মোক আমনি কৰিছে। কেতিয়াবা বুকুখন যন্ত্ৰণাত চিৰাচিৰ হ'ব খোজে। তোমাৰ প্ৰতিটো কথাই মাথো সাঁথৰ হৈ ধৰা দিয়ে তোমাৰ কোমল ওঠত। থাকক বাৰু দিয়া সেইবোৰ, তুমিতো এতিয়া আনৰ। হয়তো মোৰ এতিয়া অধিকাৰো নাই, কাৰণ কেতিয়া যে মোৰ বুকুখন নিথৰ কৰি তুমি আঁতৰি গ'লা মই ধৰিবই নোৱাৰিলোঁ। মই জানো হয়তো তুমি আজি সুখী আন কাৰোবাৰ লগত, কিন্তু মনত পৰেনে তোমাৰ সেই দিনবোৰৰ কথা? কান্দি কান্দি মাথো তোমাক আঁতৰি নাযাবলৈ কোৱা কথাষাৰ। তোমাৰ হাঁহিতেই মই লাভ কৰোঁ জীৱনৰ অপৰিসীম তৃপ্তি। আজি তুমি মোৰ নহয়, কিন্তু মই আজিও তোমাৰেই হৈ আছোঁ। কিয় জানো আজিও বহুতৰ মাজত বিচাৰি ফুৰোঁ তোমাৰ অতীতৰ সেই চিনাকি মুখখনি আৰু সেই তাহানিৰ মৰমবোৰ, কিন্তু মাথো দুকুল বাগৰি আজি চকুলো টুপি বিয়পি পৰে। আজি তোমাক দেখিলে মই আগৰ দৰে উৎফুল্লিত নহওঁ। বুৰ যাওঁ মাথো অতীত জগতখনত, আৰু একো নালাগে। মাথো কেতিয়াবা এষাৰি মাত দিবাচোন, মই জীয়াই থকাৰ প্ৰেৰণা পাম। লাহে লাহে বিদায় ল'লে শেষ নিশাৰ জোনটিও। বাগৰ দিলোহি বিচনাত, দুচকুত পুনৰ ভাহি আহিল তুমি দেখুওৱা সপোনৰ সেই মৰীচিকা। ধন্যবাদ।